গধূলি বেলিকা বহি থাকো চোতালত তোমাৰ কথা ভাবি বেয়া লাগে অন্তৰত আগতে আছিলা প্ৰকৃত ভালে পোৱা তাৰে কথা শুনি বিদায় তুমি খুজিলা জংকি নেও এবাৰ চিনাকি কৰিব বিচাৰিছোঁ ইলা তুমি 2025 এই গীতটিৰ প্ৰযোজক পুনাকন বৰুৱাদেৱ আছে তেখেতক আজি এই অনুষ্ঠানটো আগবঢ়াই নিয়াৰ লগতে তেখেতক প্ৰথমে দুআষাৰ বক্তব্য আষাৰ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ নমস্কাৰ ইলা তুমি 2025 এটি মৰাণ বিহু গীত এটি মৰাণ বিহু নাম আৰু ইয়াত কণ্ঠদান কৰিছে ৰন্তু খাটোৱাল আৰু জংকি নেওগে মৰাণসকল অসমৰ আদিম ভূমিপুত্ৰ অসমৰ অন্যান্য জনগোষ্ঠীসমূহৰ নিজস্ব যিদৰে কৃষ্টি সংস্কৃতি আছে মৰাণসকলৰো নিজস্ব কৃষ্টি সংস্কৃতি আছে বিহু মৰাণসকলৰ মূল উৎসৱ অন্যান্য জনগোষ্ঠীৰ লোকসকলে যেনেকৈ বিহু নাম গায় মৰাণসকলৰ বিহু নাম আছে কিন্তু মৰাণসকলৰ বিহু নামত গ্ৰাম্যৰ সৰলতা আছে নিজস্ব সুৰ আছে আৰু নিজস্ব শৈলী আছে যাৰ কাৰণে মৰাণ বিহুবিলাক শুনিবলৈ খুব শুৱলা হয় সকলোৱে আঁকোৱালি লয় আজিৰ শুভক্ষণত ইলা তুমি 2025ৰ শুভ অনুষ্ঠানত মই ইয়াৰ সফলতা কামনা কৰিছোঁ আৰু ৰন্তু খাটোৱাল জংকি নেওগৰ এই গীতে এই বিহু নামে সকলোকে আকৰ্ষণ কৰিবলৈ আশা কৰিছোঁ জংকি নেও তাইক পাব তাইক আৰু বেছি জংকি এবাৰ সুপাহিত হ'ব সুপাহিত যোৱা দুটামান ভিডিঅ' দেখাইছিলোঁ যে ইলা ইলা নামৰ গানটো গাই আছিলে ৰন্তু খাটোৱাল দাই আৰু এইজন ৰন্তু খাটোৱাল নমস্কাৰ মোৰ ৰাইজলৈ আৰু এইফালে আমাৰ ইলা তুমি জুই নাথাকিবা তুমি হুই মানে অহা নতুন বৰ্ষটোত তুমিও গাব লাগিব আনকো নচুৱাব লাগিব কিন্তু কোৱাচোন গানটো যে কষ্ট কৰি কৰিলা এটা বহুত কষ্ট সাধনাৰ অন্তৰত যে শেষত গান এটা প্ৰাণ পাই উঠে গতিকে তোমাৰ কেনেকুৱা অনুভৱ কোৱাচোন একচুৱেলি খুব ভাল লাগিছে আৰু প্ৰত্যেকৰে মানে গীত এটাৰ মাজত বহুতখিনি কষ্ট জড়িত থাকে আৰু সেইখিনি সেনেকৈ আৰু কষ্টৰ ফলত মানুহে গীতখিনি উলিয়াই দিয়ে আৰু কষ্টৰ শেষত আজি গানটোৱে মানে প্ৰাণ পাই উঠিছে আৰু দেখিছোঁ বহুতো লোক আহিছে গণ্যমান্য ব্যক্তিসকল আহিলে আৰু দেখিছোঁ কেক কাটি তোমালোকে গানটো শুভমুক্তি দিলা আৰু সঁচাকৈ বহুত ভাল লাগিছে তোমালোকৰ এই অশেষ কষ্টৰ ফলত প্ৰাণ পাই উঠা গীতটো আগন্তুক দিনবিলাকত চলি যাওক আৰু আগন্তুক দিনবিলাকত আৰু নতুন নতুন গীত তোমালোকে কৰিবলৈ যাতে উৎসাহ পোৱা তাৰ বাবে ৰাইজে সঁহাৰি জনাব লাগে আৰু এটা সুন্দৰ সুন্দৰ কমেণ্ট কৰি তোমালোকৰ গীতবিলাক আগবঢ়াই দিব লাগে আৰু এইফালে আছে আমাৰ অনুপ কাকপথাৰ নমস্কাৰ সকলোকে কোৱাচোন তোমাৰ কেনে অনুভৱ বহুত ধুনীয়া ৰন্তু খাটোৱাল ককাইদেৱে এটা অসমবাসী ৰাইজলৈ নতুন বছৰ আগমুহূৰ্তত আগবঢ়াই দিছে আৰু ৰন্তু খাটোৱাল বুলি ক'লে সকলোৱে পৰিচিত যে ইলা ইলা খ্যাত আমাৰ ৰন্তু খাটোৱাল ককাইদেউ প্ৰথমে আহিলে ইলা তাৰপিছত আকৌ ইলা আৰু ইলা আহিলে তাৰপিছত এতিয়া ইলা তুমি জুই খুব ধুনীয়া হৈছে ককাইদেউ এইফালে আমাৰ অলিপ্ৰাণ আছে তেখেতেও আজি এটা মৰাণ বিহু গীত শুভমুক্তি কৰিলে আৰু তেখেতৰ গীতটো আপোনালোকক স্ক্ৰীণত দেখাম বাৰু তেখেতে যিহেতুকে যোৱা দুটা বছৰত দুটা মৰাণ বিহু গীত ৰিলিজিং কৰিছিলে এইবাৰো কৰিছে গতিকে তেওঁ এজন শিল্পী আমাৰ স্থানীয় গতিকে তেওঁ শুভমুক্তি দিলে লগতে আমাৰ ৰন্তু দাৰ লগতে দিলে ৰন্তু দা কওকচোন আপোনাক লগ পাইছিলোঁ সেইদিনা তিনিচুকীয়াত আৰু এই গীতটোৰ সম্পৰ্কে কিছু আমি আলোচনা কৰিছিলোঁ আজি শেষত কিন্তু বহু কষ্টকৰ আৰু বহু কঠোৰ সাধনাৰ বলত আপোনাৰ যি প্ৰতিভা আছে প্ৰতিভাক গানৰ ৰূপেৰে ৰাইজৰ হাতলৈ আগবঢ়াই দিছা আৰু গানটোৱে আমি ভাবোঁ যে গানটোৱে জনপ্ৰিয়তা অৰ্জন কৰক সেই সম্পৰ্কে কওকচোন আপুনি পোনপ্ৰথমে মই অসমবাসীলৈ নৱবৰ্ষ যাচিছোঁ আৰু মোৰ ইলা এবাৰ 5 বছৰত বহি দিছে আৰু যি লীলা নাবাজিলে এখন বিয়া হৈ নুঠে
আগৰ দিনত ছোৱালীবিলাকে নাচিছিলে কিন্তু আজিকালি ছোৱালী গাঁৱত প্ৰায় পাবলৈ কম দুৰ্লভ হৈ আহিল গতিকে বোৱাৰীসকলে বিহুত নাচে গতিকে কমপ্লেইনো নাই বুঢ়াসকলে কৈছে যে তোমালোকে যদি গানটো বজাই নাচা তেতিয়াহ'লে আমি একো দায় ধৰিবলগীয়া নাই কিন্তু আনেতো নচোৱা নাই ডেকাই নচোৱা নাই ব্লুটুথৰ জৰিয়তে তেওঁলোকে নাচিছে গতিকে ইলা সদায় বাজি আছে আৰু আমি ভাবোঁ আগন্তুক দিনবিলাকতো ইলা বাজি থাকিব লাগিব বোৱাৰীসকলে নাচিব লাগিব ছোৱালীসকলে নাচিব লাগিব মুঠতে গাঁও সমাজত মানে যিসকল লোক আমাৰ গঞাৰ লোকসকলৰ তেজে তেজে হিৰে ইলা সোমাই আছে আৰু সোমাই থাকিব লাগিব আগন্তুক দিনবিলাকত বাজি থাকিব লাগিব আমি কিন্তু সেইটোকে কামনা কৰোঁ আৰু এটা কথা ক'ব লাগিব যে ৰণ্টু খাটোৱাল হৈছে এজন মাটিৰ শিল্পী তেওঁ মাটিৰ লগত সুগন্ধি থকা গীতবিলাক গাই আহিছে ইলা তেনেকুৱা এটা গীত বুলি ক'ব পাৰি আৰু তেওঁ প্ৰতি বছৰে নতুন নতুন শিল্পীসকলক কিন্তু এই ষ্টুডিঅ'ৰ মজিয়ালৈ লৈ আহিছে তাই উদাহৰণ এই ভণ্টিহঁত 2026 চনত আৰু এগৰাকী শিল্পী আহিব এইটো কিন্তু অচিৰেই আমি ক'ব পাৰোঁ থিৰাংকৈ ক'ব পাৰোঁ গতিকে তেওঁ নিজে যি মহান মনটোৰে শিল্পী হিচাপে আগবাঢ়ি আহিছে কিন্তু আনকো এই শিল্পীৰ সমাজখনলৈ উলিয়াই আনিবলৈ সক্ষম হৈছে গতিকে আপোনালোকে এই ইলাক আদৰি ল'ব আৰু আজিলৈ অনুষ্ঠানটি ইমানতে সামৰণি মাৰিছোঁ আৰু এটা বা দুটা দিনৰ পাছতেই নতুন বছৰ আহি আছে হেপী নিউ ইয়েৰ